তুমি অলপমান কমকৈ দিয়াচোন পঢ়টো আজিৰ কাৰণে অলপমান কিবা সেই কৰি দিয়া আৰু অলপমান গাইছ নেনবিয়া গৰক ইয়াৰ কাৰণে বহুত জ্বালা পাইছোঁ তো হাই গাইজ গুড মৰ্ণিং ক্ৰিছ বকলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ আজি নতুনকৈ তো গাইজ এতিয়া যাই আছোঁ গাইজ তহঁতো গম পাইছে আমাৰ নতুন শ্বৰ্ট ফিল্ম এখন আহি আছে তাই শ্বুটিঙত যাই আছোঁ তো গাইজ যাই আছোঁ খোজকাঢ়ি ডেকা আগত গাড়ী লৈ গৈছে গাড়ী পামচাৰ হৈছে গাইজ লেডিজ ফেমিলি পাম মাৰি কিনে ডেকা যাই আছে বিশ্বজিত আছে আমাৰ নতুন মানুহ যে তো ডেকা কেনে লাগছে আজি আহি বৰ বেয়াকে খোজকাঢ়ি মাৰছি আমাক তো গাইজ তাৰ চাল হৈছে দিয়কচোন আৰু নতুন গাৰ্লফ্ৰেণ্ড পাইছে আপোনালোক গম আমি পাইছে পাম মাৰিলো আমাকে থৈ গৈছি তো আমি এতিয়া বাইকত যাই আছোঁ মানে ইমান বাইকৰ শব্দ সেইকাৰণে শব্দ দিয়া পৰা নাই ভইচ অভাৰ কৰিছোঁ আমি এতিয়া যাই আছোঁ গাড়ীখন ঠিক কৰিলোঁ এতিয়া শ্বুটিঙৰ জেগাত গ'লে আমি যাই আছোঁ তো আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰি কিনে চাই থাকক ভিডিঅ'টো তো বলক তো গাইজ ফাইনেলি আমি মানে কি আহি পালোঁ আহি পালি গাইজ কি হ'ব আৰু উপায় নাই একবাৰতো গাড়ী বাটলোৱে গমেই পাইছি হয়নে দাদা একবাৰতো গাইজ গাড়ী বাটলোৱে এতিয়া আৰু ফুটছি তো গাড়ীখন বাটনতে কৈছিল বোলে একদম বোলে বেয়া জেগাত ফাটছি নহয় চৰি ফুটছি ভুল হৈ গ'ল আৰু উপায় নাই তো ডেকা বহি আছে তো ডেকা টেনশ্যন হৈছে নেকি আপোনাৰ ডেকা টেনশ্যন হৈছে নেকি আমাৰ টেনশ্যন একবাৰ এনেকুৱা হ'ল আৰু কি কৰিবি উপায় নাই ভগৱানে ৰং চিচি দিয়ে আৰু আমাক হয়নে তো ৰমজান ভাই আমাৰ টিউব লৈ আহি আছে ৰমজান ভাইক ধন্যবাদ আৰু লগতে মণিদাও ধন্যবাদ অঁ তো ৰমজান ভাই আহি গ'ল আমাৰ কি অৱস্থা ভাই আজি একদম স্পেচিয়েলি লৈ আহিছোঁ মই তো থেংক ইউ এই লৈ যাওক শৰ্মাটো তো গাইজ ফাইনেলি গাড়ী ভালেই হ'ল আমাৰ এতিয়া গাইজ মোক সম্ভাষণ জনাইছিলে টিউবে দি আৰু কি কৰিবি উপায় নাই দে গাইজ তো আমাৰ দাদাই আমাক বহুতখিনি সহায় কৰিলে তাৰ বাবে অলপ ধন্যবাদ তো ডেকা অলপ মনটো ভাল লাগছি না এই ডেকা কি হে এই নামতে দেখোনে গাইজ তো গাইজ মণিদা অলপমান ব্যস্ত আছে ন মণিদা বহুত ব্যস্ত নেকি আপুনি অঁ দক আমাক গাইজ নেনবিয়া গৰক ইয়াৰ কাৰণে বহুত জ্বালা পাইছোঁ এই দেখাই পাম মাৰিছে তো গাইজ কি কৰিবি উপায় নাই হাতী পাম মাৰিছে হাতী এই ডেকা সংবৰ্ধনা জনাইছে টিউবটো দি গাইজ কি ক'ব আৰু গাড়ীখনতো বেয়া হৈছে বুলি গমেই পাইছি আৰু গাড়ীখন এতিয়া ভাল কৰিলোঁ কিন্তু পামটো অলপ কম আছে চাইকেল দোকান পামটো বেছি দিব পৰা নাই অলপ দিছোঁ দি কিনে আগত আমাৰ মণিতে গাড়ীখন লৈ গৈছি আৰু আমি যাইছোঁ আৰু তাৰ মানে চাইকেলত যাই আছোঁ আৰু ভালো লাগছে আমাৰ ৰমজান ভাইও যাই আছে আমাৰ মাজত আজি মানে আৰানে প্ৰডাকশ্যনৰ মিউজিক প্ৰডাকশ্যনৰ তো ৰমজান ভাইও আছে আমাৰ লগত মণিদাও আছে আমাৰ লগত তো ভিডিঅ'টো চাই থাকক মানে আজি অলপমান আপোনালোকক দেখাম আৰু কি মানে শ্বুটিং কৰিম তাৰ কাৰণে অলপ কিছু দেখাব চেষ্টা কৰিম আৰু গাইজ তো গাইজ ফাইনেল লোকেশ্যন আহি পালোঁ আমাৰ ডেকাই কেমেৰা কৰি আছে এভাগে আমাৰ নিউ মেম্বাৰে শ্বট দি আছে জাগাখিনি কেনে লাগছে কওক বঢ়িয়া মজা ন আমাৰ হিৰো আৰু হিৰ'ইন তো আগতে লাগ পোৱা নাছিলোঁ মই এনাক আজি প্ৰথম লাগ পালোঁ ল'ম লৈ আছোঁ তো যা ৰমজান ভাই শ্বট লৈ আছে কেমেৰা একশ্যন ৰলিং তো পূৰা শ্বট লৈ আছে আমাৰ ৰমজান ভাই আমাৰ ডেকা আছে আমাৰ ডেকাই আমাৰ শ্বট দি আছে ধুনীয়া বাবু কি ক'বা কৈ দিয়া জাগাখিনি মজা জাগা ন ধুনীয়া জাগা একদম ন মুকলি বতাহ নাই সেইটো ক'ভিড নাই আৰু বেলেগ এটা লোকেশ্যন আছোঁ এইবাৰ আছোঁ নদীৰ পাৰত বহুত ৰ'দ কিন্তু উপায় নাই কি কৰিম আৰু বহুত ৰ'দ তো দি আছে শ্বট আৰম্ভ হোৱা নাই হ'ব আৰু জাষ্ট একদম গাইজ বিৰাট ৰ'দ মই ভালে আছোঁ জোনৰ বেমাৰ ডেকা আমাৰ আজি বহুত ব্যস্ত ডেকা কেনা চলি আছে বহুত ব্যস্ত আছে তো ডেকা চাল
অ্যাকশন মই ভালে আছো জুনৰ বেমাৰ গম পাইছনে নাই তো গাইছ তুমি থাক আমি যাই আছো দেই মামা সূৰ্য অলপ তুমি অলপ তুমি আগতে আসো তুমি অলপমান কমকৈ দিয়াচোন পঢ়টো আজিৰ কাৰণে অলপমান কিবা সেই কৰি দিয়া আৰু অলপমান দয়া কৰি দিয়া আমাক বৰে বৰে হাই উঠা তো গাইজ মানে আমাৰ বৰ্তমান শ্বুটিং চলি আছে আপোনালোকে চাইও আছে কিন্তু এটা কথা কওঁ মই বৰ্তমান যি মোৰ এটা কথা সঁচাকৈ বহুত বেছি ভাল লাগিছে যি নৱদাক মই একবাৰ ফোন কৰিছিলোঁ আৰু কৰি কিনে কৈছিলোঁ যে আমি কৰি আছোঁ আৰু তেখেত গুৱাহাটীত আছিল কিন্তু আমাৰ কাৰণে তেওঁ আহি কিনে উপস্থিত তাৰ কাৰণে মই একদম মানে কি বুলি তেওঁক ধন্যবাদ দি মই ভাবিব নাই আৰু নাই ধন্যবাদৰ বিশেষ কাৰণ নাই তাৰমানে মই একচুৱেলি গুৱাহাটী গ'লোঁ কিবা এটা মোৰ বিশেষ ব্যৱসায়িক কামত যাই দিনটো একচুৱেলি মোৰ ভাতৃ সদৃশ বা নিকুঞ্জও থাকিল আৰু আমাৰ কেইটামান থাকিল এনেকৈ মণি ৰমজান এওঁলোকে মাতিলে আৰু কথাটো মই আৰু সেই নুই কৰিব ভাল লগা নাই চ' কষ্টৰ মাজেৰে হ'লেও মই একবাৰ আহি দেখা দিলোঁ আৰু এওঁলোকে এটা নতুন ভিডিঅ' কৰি আছে ক্ৰেজি মিউজিক ইণ্ডাষ্ট্ৰি যিটো চেনেল আহি আছে আমাৰ ধুনীয়া ধুনীয়া শ্বৰ্ট ফিল্ম এক্টিং চলি আছে আৰু যিখিনিয়ে কাম কৰিছে এওঁলোকে ভাল লাগছে মোৰ দেখা পাই আৰু ভাল লগা নালাগেতো দৰ্শকৰ ওপৰতো হ'ব মই ক'লেও নহ'ব কিন্তু মোৰ ব্যক্তিগতভাৱে ভাল লাগছে আৰু মই আশা কৰোঁ এওঁলোকে আগবাঢ়ি যাওক অনাগত দিনত ভৱিষ্যতে যিহেতু তেওঁলোকে এটা আশা লৈ ওলাই আছে আৰু আপোনালোকে ছাপোৰ্ট কৰক চেনেলটো লাহে আমাৰ ভিডিঅ' আপলোড হ'ব 2-1 দিনতে হয় না যোনটো যদি সম্ভৱ হয় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক মৰম কৰি থাকক আপোনালোকে ফুল ভিডিঅ'বিলাক চাব যাতে কাট কৰি নাচায় আৰু লাইক কমেণ্ট শ্বেয়াৰ আমাৰ লগত থাকক আৰু লগ লাগি এইখিনিয়ে আৰু ধন্যবাদ তো আৰু মই ৰমজানক বিশেষকৈ ধন্যবাদ দিব লাগিব আৰু মণিদাকো বহুত বিশেষ ধন্যবাদ দিব লাগিব তেওঁলোকে যে আমাক সময় দিছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু লগতে সকলোকে ধন্যবাদ দিছোঁ তাৰোপৰি মোৰ লগত বৰ্তমান আছে তো মোৰ ককা শ্বুটিঙত আছে নিকুঞ্জ আৰু তো আমাৰ বাইদেউ আছে বাৰু তো আমাৰ শ্বুটিং চৰ কেনেকুৱা লাগছে ভাল লাগছে আৰু নিকুঞ্জৰ কেনেকুৱা অনুভৱ একদম সুন্দৰ ধুনীয়া তো ঠিক আছে আমাৰ লগত আৰু হাতী আছে আৰু তো এবাকে আছে চব আৰু বাবু আছে বাবু আমাৰ লগত অভিনয় কৰিছে কেনেকুৱা লাগছে বাবু ভাল লাগছি তো ঠিক আছে তো আমি এতিয়া ঘৰতো যাওঁ অলপ দেৰিও হৈছে ঘৰতো গালি পাৰিব বেছি দেৰি হ'লে গাইছ তো যাওঁ আৰু ঘৰত গ'লে মানে শেষ হ'ল আৰু আজিৰ শ্বটটো আকৌ খাই অহা নাই আজিৰ শ্বটটো শেষ হ'ল তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল তো আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে একদম ছাবস্ক্ৰাইবটো কৰিব পাহৰি নাযাব লাইক কৰিবই আৰু অলপমান শ্বেয়াৰ কৰি দিয়ক আৰু আমাক অলপ মৰম লাগে আৰু গাইছ আপোনালোকেতো মৰম কৰি আছে কিন্তু আৰু অলপ লাগে তো আজিকালি বাই বাই না কি আঠি বাই বাই ধন্যবাদ জয় অসম বম বম জয় অসম